ৰ'দটো দিছে বৰষুণটো দিছে মানে বৰষুণটো দি দিলে বৰষুণটো পুৰা দিয়ে, ৰ'দ দিলেও ৰ'দ মানে ৰেইনকোটডাল আকৌ এয়া বেক চাইডে দেখিছা চাগে এইবোৰ গাৰ্লফ্ৰেণ্ড থকা মানুহ। হেল্ল' অসমবাসী ৰাইজ, ৰাতিপুৱা এতিয়া বাজিছে 9টা। ত' কালি দেখিবলৈ পাইছিলে যে আমি পেহী ঘৰত আছিলোঁ। ত' এয়া পেহী, ত' আমি এটা ইয়াৰ পৰা ওলাই দিওঁ আৰু ইয়াৰ পৰা লাহে লাহে। ত' আগত দেখুৱাই থাকিম কি হয় কি নহয়। ত' চাই থাকিব আৰু ভিডিঅ'টো। চ' গাইজ, এইকণ জেগাকণ কি গম নাপাওঁ, আহি অলপ দূৰ পালোহি বাৰু। তো পানী চানী বাঢ়িছে এইফালে, পাইছে এয়া পানী পুৰা বাঢ়ি গৈছে। কিমান বাঢ়িছে পানী পুৰা বাঢ়িছে গাইজ কাজিৰঙা ফালে। কাজিৰঙালৈ আৰু 15 কিলোমিটাৰ মান আছে। তোৰ গৈ আছোঁ লাহে লাহে গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকিবা আগলৈকে। আহি থাকোঁতে এই দাদাক লগ পালোঁ। দাদাই নাৰিকল পানী খাবৰ কাৰণে কৈছে, খাই লওঁ। ত' দাদাক লগ পাই ভাল লাগিলে দাদা। চ' চাই থাকিবা আগলৈকে আৰু দেখুৱাই থাকিম। আহি গাইজ কাজিৰঙা পাবহি হ'ল। আজি ৰ'দটো কিমান মাৰিছে দেখিছাই, পুৰা একদম মূৰৰ ওপৰতে লৈ গৈ আছোঁ ৰ'দটো। কিবা পাইছে কেনেকুৱা ৰ'দ দি আছে, গৈ আছোঁ। কাজিৰঙা পাবহি হ'ল আৰু কাজিৰঙাত দেখাই আছোঁ। কাজিৰঙাত পানী চানী বাঢ়িছে হপায়। ত' দেখাই থাকিম আগলৈকে, চাই থাকিবা। ইয়াত দেখিছা আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল। বেগৰ কাপোৰ পুৰা তিতি অৱস্থা নাই। অকণমান দেৰি ৰ'দ দিয়ে, অকণমান দেৰি বৰষুণ দিয়ে। ত' গৈ আছোঁ এনেকৈ। তোৰ কেনেকুৱা অনুভৱ? তোৰ গাইজ আমাৰ এইপিনে বৰষুণ নিদিয়ে। আধা ঘণ্টা ৰ'দ দিলে, আধা ঘণ্টা বৰষুণ নিদিয়ে একদম। ত' গৈ আছোঁ বৰষুণত তিতি তিতি, চাই থাকিবা। চ' গাইজ আকৌ বৰষুণ দিছিলে, আকৌ ৰখিলোঁ, আকৌ আহি আছোঁ। অ' ফ্ৰণ্টৰ ভিউটো চেক কৰা, পাহাৰ গাইজ পাহাৰ। চ' গৈ থাকোঁ আগলৈকে। অ' গাইজ এয়া আকৌ দেখিবলৈ পাইছাই, চোৱা ৰ'দ চোৱা পুৰা দি আছে। ত' গৈ আছোঁ আৰু বৰষুণ দিলে অথনি, এতিয়া আকৌ ৰ'দ। ত' আহিবই পৰা নাই, সি বহুত বেকতে থাকিলে। দেখিবলৈ পাইছে চাগে, কেমেৰাত ওলাই আছে। গৈ থাকোঁ আৰু চাই থাকিম আগলৈ কি হৈ থাকে, চাই থাকিবা। ব্লগটো কমপ্লিট কৰিবা, স্কিপ নকৰাকৈ চাই থাকিবা গাইজ। ৰ'দত পূৰা একদম হালত টাইট হৈ গৈছে। এই খোজ কাঢ়িব পৰা নাই মানে, এই বহুত পাছতে থাকি আহিছে। আহি পালেহি মোৰ ওচৰত, বহুত দূৰত থাকি আহিছিলে মানে ফোন কৰি আহিছিলোঁ পংকজক। চ' পংকজ ভাইও গৈ আছে। পংকজ ভাইটো আমাতকৈ বহুত দূৰত পালেগৈ। ত' পামগৈ, লগ পাম, কেদাৰনাথত লগ কৰিম বুলি কৈছে পংকজ ভাই। চ' পংকজ ভাই লগ কৰি আছোঁ জল্দি। ৰ'দ দিছে ন, যাবলৈ মন যোৱা নাই। তেওঁ মহাদেৱৰ নাম লৈ আগলৈ আগবাঢ়ি গৈ আছোঁ। চ' চাব পাৰা ৰ'দ কেনেকুৱা দি আছে ইয়াত চোৱা। সি অলপ বেছিকৈ গৈ আছে গাইজ। সি খোজকাঢ়িব পৰা নাই গাইজ। তেওঁ গৈছে এৰি থৈ নাযাওঁ, একেবাৰে লগতে আহিছোঁ যেতিয়া লগতে থাকিম, একেবাৰে অহালৈকে যোৱালৈকে বুলি। ত' চাই থকা ভিডিঅ'বোৰ আগলৈকে। ত' গৈ আছোঁ মহাদেৱৰ নাম লৈ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ত' গাইজ মানে কি ক'ম, ৰ'দটো দিছে বৰষুণটো দিছে মানে বৰষুণটো দি দিলে বৰষুণটো পুৰা দিয়ে, ৰ'দ দিলেও ৰ'দ দিয়ে। মানে বৰষুণটো দি ৰ'দটো দি দিলে মানে মাথা চাথা ঘূৰা হৈ যায় মানে, এনেকুৱা গৰমটো উঠি যায় ন তলৰ পৰা। আৰু কি ক'ম, মহাদেৱৰ নাম লৈ লৈ আহি থকা হৈছে। যি হয় দেখা যাব, আগলৈ গৈ আছোঁ দুয়োটাই। তো ই মানে অকণমান ফাষ্ট যে 5G খুব যায়, মোক এৰি থৈ যায়। তাৰপিছত আকৌ মই আহিবলগীয়া হয় বেছি স্পীডত। মানে সেইকাৰণে যিমানটো ৰখি দিওঁ। লিমিট এটাত গৈ থাকোঁ ন, লিমিটটোত গৈ থাকিলে ই ফাষ্ট হৈ গুচি যায়। এই মানে থাকি যায় গাইজ, মানে আকৌ ৰখি দিবলগীয়া হয়। ইয়াৰ কাৰণে ই মানে খোজকাঢ়িব নোৱাৰে ইমানটা। অপাকত দেখিছিলে ৰ'দ কেনেকুৱা দি আছিলে। ত' এতিয়া আকৌ আৰম্ভ হৈ গ'ল মানে গাইজ। আকৌ ৰেইনকোটটো পিন্ধিমগৈ অকণমান আগত গৈ পেলাই। এয়াই অৱস্থা দেখিছাই নহয়। বাৰিছ গাইজ, বৰষুণত মানে আৰু খোজ কঢ়া কি ক'ম আৰু, খোজ কঢ়াতকৈ নকঢ়াই ভাল, ৰখি থকাই ভাল আৰু। ত' গৈ থাকোঁ আগলৈকে আৰু।
তো এয়া অৱস্থা, ৰেইনকোট পিন্ধি একো কাম হোৱা নাই, মানে বেগৰ কাৰণে যাব পৰা নাই, বেগত মানে পানী সোমাই গৈছে, সেইকাৰণে যাব পৰা নাই। এয়া বৰষুণ পূৰা দি আছে, সেইকাৰণে ৰখি আছোঁ। আইতা এগৰাকী দোকানত ৰখিছোঁ। এইফালে বেগত পূৰা পানী সোমাই গৈছে, সেইকাৰণে যাব পৰা নাই, অকণি ৰখি দিছোঁ। গৈ থাকিম আগলৈকে, তো চাই থাকিব। আহি ৰাতিয়ে হ'লগৈ, থাকিবলৈও একো জেগা পোৱা নাই, পেট্ৰল পাম্পো পোৱা নাই, পূৰা খালী ৰাস্তা, পূৰা একদম খালী ৰাস্তা, একো নাই, দোকান এখনো নাই এডোখৰত, দেখিবলৈ পাইছে ন। তো গৈ আছোঁ, ক'ত কি হয় কি নহয় চাই লওঁ। পানী বঢ়াৰ কাৰণে বহুত দিগদাৰ হৈ গ'ল, পানী বাঢ়িছে ন ইয়াত কাজিৰঙাত, তো সেইকাৰণে বহুত দিগদাৰ হৈ গৈছে। চাই লওঁ কি হয় কি নহয়। তো মানে গৈয়ে আছোঁ আৰু, মানে কি ক'ম গাইজ, মানে একো পোৱাই নাই ক'তো থাকিবলৈ, মানে দোকান এখনো পোৱা নাই ক'তো, দেখিয়ে পোৱা নাই, মানে গৈ আছোঁ একদম খালী ৰাস্তা। তো দেখাম ৰ'বা কি হয় কি নহয়। আহি থাকোঁতে ৰাতিয়ে হৈ গ'লগৈ। তো এইডোখৰ দাদা এজনৰ লগত কথা পাতিছিলোঁ, এইখনত ক্লাব আছে বুলি কৈছে, তো ক্লাবতে থাকিম চাগে। এইফালে ৰুটি খাই কেনে দেখাই আছোঁ ক'ত থাকিম। অকণমান আগত কৈছিলোঁ যে দাদা এজনৰ লগত কথা পাতিছিলোঁ, দাদাজনে আমাক আজি থাকিবৰ কাৰণে ক্লাব এটা দিছে। তো আমি আজি ইয়াতে থাকিম আজি ৰাতিটো। তো গোটেই কাপোৰ তিতি গ'ল কাৰণে এয়া ফেনৰ তলত দি দিছোঁ। এয়া মোৰ কাপোৰ, সেয়া এটা কাপোৰ। চ' গোটেই কাপোৰ তিতি গ'ল, এইটো বেগটো ই শুই দিলে, পোৱা নাই বাৰু, মানে ভিডিঅ' চাই আছে। চ' আজি ৰাতিটো ইয়াতে থাকিম। চ' আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে। চ' বাই বাই গাইজ।